হাৰ্বিকা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া হৈছে অস্কাৰ 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 হাই কৰি দিয়া হাই হেল্ল' হাই কৰি দিয়া হাই হাই কৰি দিয়া হাই কৰি দিয়া হেল্ল' অস্কাৰ গুচি গ'ল সি বেছি টাইম নাথাকে মানে মোবাইলৰ সন্মুখত সি ভাবে কি ফটো উঠাব ভিডিঅ' বনাব সি বহুত টান পায় চ' আজিৰ ভিডিঅ'টোত মই মোৰ লগৰজনী আৰু মই মোৰ লগৰজনীৰ আলহী হয় মানে বকৰে জাগা এডোখৰত গৈছিলোঁ খুব ধুনীয়া জাগা হয় আৰু তাত গৈ আমি বহুত কিবা কিবি কৰিছোঁ আৰু বহুত ধুনীয়া ধুনীয়া ওচৰে পাজৰে জেগা আছে সেইবিলাক চাইছোঁ আৰু আপোনালোকে হয়তো আগতে কেতিয়াও দেখা নাই ভাটৌ চৰাইৰ জাকবিলাক ক'ত থাকে বা কেনেকুৱা ধৰণৰ ঠাইত থাকে তো আজিৰ ভিডিঅ'টোত মই সেইটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আমি য'ত গৈছিলোঁ মানে সেই জেগাটোত খুব ধুনীয়া নেচাৰেল ঠাই হয় আৰু ইমান চৰাই চিৰিকটি আছিলে আৰু একদম প্ৰকাণ্ড গছ এডালত মানে ভাটৌ চৰাইৰ জাকবিলাক থাকে তো সেই ভিডিঅ' এটা মই লৈ আহিছোঁ আৰু এটা মানে আপোনালোকৰ যদি ভজা মাছ খাই আমনি লাগিছে তেতিয়াহ'লে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে ইয়াত ভিডিঅ'ত মই এটা ৰেচিপি বনাইছোঁ আৰু এইটো মোৰ খুব ফেভৰেট ৰেচিপি হয় আৰু এতিয়া গৰমৰ দিন পৰিছে গৰমৰ দিন পৰিলে মানুহে পঁইতা ভাত খাব এতিয়া লাহেকৈ চবৰে পঁইতা ভাত ফেভৰেটেই হয় মোৰো ফেভৰেট হয় তো পঁইতা ভাতৰ লগত অকণমান জ্বলা জ্বলা চাটনি বা পিটিকা বা মাছ পোৰা এনেকুৱা টাইপৰ বস্তু হ'লে ভাল লাগে নহয় জানো তো এই মাছৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব পাৰে গৰম ভাতৰ লগত হওক পঁইতা ভাতৰ লগত হওক যিহৰ লগত খাই আপোনালোকে ট্ৰাই কৰিব পাৰে আই হোপ আপোনালোকে সকলোৱে ভাল পাব তো আজিৰ ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আৰু ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব বকৰ পৰা আধা গৈ এয়া হৈছে গাঁওখনলৈ সোমাই যাবলৈ প্ৰথম আৰম্ভণি আৰু এইটো ৰাস্তাৰে আমি গৈছিলোঁ আৰু এয়া হৈছে মোৰ লগৰজনী মানে মোৰ বেষ্ট ফ্ৰেণ্ডৰ আলহীৰ ঘৰ জেঠীমাক আৰু জেঠাক মাত্ৰ দুজন মানুহে ইয়াত থাকে আৰু খুব গাঁৱলীয়া পুৰণি গাঁৱলীয়া পৰিৱেশ এয়া দেখিবলৈ পাইছে আপোনালোকে আৰু এয়া হৈছে জুহাল আৰু জুহালত গীতাঞ্জলিৰ পৰা ব্যস্ত হৈ আছিলে আৰু গীতাঞ্জলীয়ে খুব কষ্ট কৰি মোক ৰঙা চাহ বনাই দিছে চাম্পাপৰি মিক্সাৰ আৰু বিস্কুটৰ লগত আৰু এয়া হৈছে মিছ গীতাঞ্জলি বড়ো ইয়াৰ পিছত আমি দুইজনীয়ে অকণমান ৰেষ্ট লৈ ভাত খাবৰ কাৰণে মাছৰ চাটনি বনাম বুলি অকণমান মাছ ফ্ৰাই কৰিছিলোঁ এয়া মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ তাই মোকে বনাব দিছিলে সেইটো কাৰণে ময়েই ফ্ৰাই কৰিছোঁ চাটনিখিনি বনাবলৈ মই যি লাগে ইয়াত সকলোবোৰ বস্তু যোগাৰ কৰি লৈছোঁ দেখিবলৈ পাইছে আৰু এইটো হৈছে খুন্দনা এই খুন্দনাটোতে মই এই সকলোবোৰ বস্তু একেলগে খুন্দিম প্ৰথমতে মই মাছখিনি দি লৈছোঁ মাছখিনি ভালকৈ খুন্দা হোৱাৰ পিছত কলপাতখনৰ ছাইডত মই এনেদৰে উলিয়াই থৈ দিছোঁ ইয়াৰ পিছত মই দিছোঁ এমুঠি মচুন্দৰী পাত এমুঠি মান ধনিয়াৰ পাত জোখ অনুসাৰে পিঁয়াজ আদা আৰু নহৰু আৰু শেষত দিছোঁ মই কেঁচা জলকীয়া কেইটামান আৰু এটা পকা জলকীয়া আৰু মই গোটেইখিনি বস্তু ভালকৈ এবাৰ খুন্দি লৈ তাত জোখ অনুসাৰে নিমখ দি আকৌ ভালকৈ খুন্দি লৈছোঁ এয়া দেখিবলৈ পাইছে ভালকৈ খুন্দা হোৱাৰ পিছত মই বস্তুখিনি মাছৰ ওপৰত এনেদৰে উলিয়াই লৈছোঁ পাতখিনি খুন্দোতে মই কমকৈ নিমখ ব্যৱহাৰ কৰিছিলোঁ আৰু সেয়েহে মাছখিনি পিটিকিবলৈ মই আকৌ এবাৰ সোৱাদ অনুসাৰে নিমখ দি আৰু কেঁচা মিঠাতেল দি চামুচ এখনেৰে ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ আৰু শেষত মই হাতেৰে মাছখিনি ধুনীয়াকৈ পিটিকি লৈছোঁ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ তাত মই এটা জলকীয়া দি দিছোঁ আৰু এয়া আমাৰ মাছৰ চাটনি বা পিটিকা বা খুন্দা আপোনালোকে যি কয় সেয়া আমাৰ ৰেডি হৈ গৈছে তো মোৰ মাছৰ চাটনিখন কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব ইয়াৰে গোন্ধটো আৰু টেষ্টটো যে কি ধুনীয়া হয় সেইটো আপোনালোকে বনাই খালে গম পাব একদম অমৃতৰ নিচিনা আৰু বেলেগ একোৱেই নালাগে ভাতৰ লগত ইয়াৰ পিছত আমি ঘৰৰ ওচৰতে থকা সেই বিশেষ জাগাটুকুৰালৈ গৈছিলোঁ আৰু এই তামোলৰ বাগানৰ মাজে মাজে গৈছিলোঁ এই ডাঙৰ গছকেইডাল দেখিছে নহয় এই গছকেইডালতে থাকে হাজাৰ বিজাৰ ভাটৌ চৰাইৰ জাক
আৰু এই গছকেইডালৰ গাত যে লাগি আছে সেই খৰাংবিলাকতে ভাটৌ চৰাইবিলাকে কণী পাৰে, পোৱালি জন্মায় আৰু তেনেকৈয়ে বহুত হাজাৰ বিজাৰ ভাটৌ চৰাইৰ জাক বহুত বছৰৰ পৰা ইয়াতে বাস কৰি আহিছে আৰু খুব পুৰণি হয়। এনেকুৱা সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখি মই খুব মুগ্ধ হৈ গৈছিলোঁ। আৰু এইটো হৈছে এটা অকণমানি নিজৰা, বেছি পানী নাই ইয়াত আৰু তাৰ ঠিক ওপৰতেই সেই গছকেইডাল। আৰু নিজৰাটোৰ ওচৰত গ'লে ইমানেই ঠাণ্ডা লাগে, আধাৰ পৰা এনেকুৱা লাগে যেন AC ৰুমত সোমাইছোঁ। আৰু এইখন হৈছে এখন ড্ৰেগন ফ্ৰুইটৰ গাৰ্ডেন, মানে বাগিচা। কোনোবাই খেতি কৰিছে, ইয়াত এতিয়া লগা নাই, লাগিব, নতুনকৈ লগাইছে। আৰু এইবোৰ হৈছে কলৰ বাগান, মালভোগ কলৰ বাগান, চেনি চম্পা কলৰ বাগান, জাহাজী কলৰ বাগান, আপোনাক কি কলৰ বাগান লাগিব। ইয়াত প্ৰকাণ্ড ডাঙৰ বাগান আছে। আৰু সেইখন হৈছে ওচৰতে ৰবৰৰ বাগান। ইমান ডাঙৰ বাগান দেখি মই পাগল হৈ গৈছোঁ। ইয়াত চব বাগান আছে, কুঁহিয়াৰৰ বাগান, তাৰপিছত ড্ৰেগন ফ্ৰুইটৰ বাগানটো দেখিলেই আৰু ইয়াৰে মানুহবোৰ একদম বাগানৰে ধনী হয়। মোৰ ভালকৈ ভিডিঅ' কৰা নহ'ল, মই নেক্সট টাইম গ'লে ভালকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম। গাঁওখন খুব ফল মূলেৰে ভৰপূৰ এখন পুৰণি গাঁও, গৈ খুব ভাল লাগিছিল। তো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।